কি আহিছে, নতুন কি কৰিব পাৰি, নতুন কি হৈ আছে। আৰু প্ৰতি দেখিছোঁ এটা বস্তু প্ৰতি বছৰে নতুনত্ব আহি আছে। ধৰক এতিয়া আৰম্ভ কৰিছিলে পেপাৰখন নিউজ এক্স ৱেবছাইট। আমিও বাৰ্তালাপৰ এটা ৱেবছাইট আৰম্ভ কৰিছিলোঁ, ভাল চলিছিলে। তাত পিছলৈ এনেকুৱা অনুভৱ হ'ল ৰেভিনিউ জেনেৰেটত অলপ প্ৰব্লেম হয় বহুতখিনি কথা। তাৰপিছতে ইউটিউব প্ৰেক্ষাপটলৈ আহিলোঁ। মই ইউটিউব চেনেলটো আমি 2014 চনতে খুলি থৈছিলোঁ। ঠিক তেনেধৰণে খুলি এতিয়া তাৰ পৰা ৰেভিনিউ ভাল জেনেৰেট হয়। বাট ক'ৰবাত এতিয়াও শংকা এটা থাকে, নেক্সট কি হ'ব, নেক্সট চলি থাকিবনে। এটা ছাৰ্ভেৰ পৰা গম পাইছে এতিয়া পডকাষ্ট বোলা বস্তুটো খুব চলিছে। তো আৰু 5 বছৰমানলৈকে পডকাষ্টটো চলি থাকিব। আৰু প্ৰতি সময়তে আজি যদি এটা চাই কাইলৈ এটা পডকাষ্টৰ জন্ম হৈছে। কিন্তু সেইটোৱে কিমান ভাল হৈছে কিমান বেয়া হৈছে নাজানো। তো আমি কিছুমান ডিজিটেল মিডিয়াৰ লগত জড়িত কিছুমান ইনফ্লুৱেঞ্চাৰৰ লগত আমি কথা পাতোঁ, বাহিৰৰ বহুতখিনি ব্যক্তিৰ লগত আমি কথা পাতিছোঁ, বা দেশ বিদেশত থকা মোৰ বন্ধুবৰ্গৰ সৈতে কথা পাতিছোঁ, বা চাইনাতনো আজি কি চলি আছে, USA-তনো কি চলি আছে, নেদাৰলেণ্ডতনো কি চলি আছে। মানে বাহিৰৰ দেশবিলাকত যি চলি আছে সেইটো আমাৰ 10 বছৰৰ পিছত আমাৰ অসমলৈ আহি আছে, বা 10-20 বছৰৰ পিছত আমাৰ অসমলৈ আহি আছে। মই সেইকাৰণে মোৰ কিছুমান বন্ধুবৰ্গ আছে যিসকল বাহিৰত আছে, তেওঁলোকক মই সুধিবলৈ চেষ্টা কৰোঁ আচলতে তাত কি চলি আছে আৰু আমাৰ ইয়ালৈ কেতিয়া আহিব। তেওঁলোকৰ এটাই কথা যে আমাৰ ইয়াত ডিজিটেল প্ৰেক্ষাপটটো আৰু বেছি শিপাব, আৰু ইউটিউব চেনেলৰ জন্ম হ'ব, আৰু ভিউৱাৰ্ছৰ জন্ম হ'ব। এতিয়া যদি আপুনি এখন একদম ভিতৰুৱা গাঁৱলৈ যায়, তাত নেটৱৰ্ক নাই, কিন্তু সচৰাচৰ ক'বলৈ গ'লে তাত কাম চলি আছে। এতিয়া জিঅ'য়ে কিছুমান নেটৱৰ্ক আনি আছে একেবাৰে গাঁৱৰ ভিতৰে তাত টিভিও নাই, কাৰেণ্টো নাই, বা তেওঁলোকৰ মোবাইল আছে বা ইণ্টাৰনেট আছে। গতিকে তেওঁলোকে বাতৰিবোৰ মোবাইল বা ইণ্টাৰনেটৰ জৰিয়তে খুব সোনকালে পাবলৈ চেষ্টা কৰে বা পায়। এটা ছাৰ্ভে হৈছিলে সেইদিনা, সেই ছাৰ্ভেটোত এটা বস্তু অনুভৱ হ'ল যে এতিয়া 3,30,00,000 মান হয়তো আমাৰ অসমত মানুহ আছে, 3,30,00,000। আৰু মোবাইল বা ইণ্টাৰনেট ব্যৱহাৰ কৰা মানুহ প্ৰায় 1.5 কোটি মানহে আছে। 1.5 কোটিও নাই, তাতকৈ কমহে আছে। কাৰণ এটাই হৈছে ইণ্টাৰনেট। আৰু ইণ্টাৰনেট এতিয়া ইমানেই শিপাইছে গাঁৱে ভূঞে, এতিয়া হয়তো প্ৰায় আৰু 3 কোটি বা 1.5 কোটি বা 2 কোটি মান মানুহে আৰু মোবাইল কিনিব। জেনেৰেশ্যন গেপ এটা আছে, যে নতুন জেনেৰেশ্যন আহি আছে, নতুন জেনেৰেশ্যনে মোবাইল ব্যৱহাৰ কৰিব, ইউটিউব তেওঁলোকে আৰম্ভ কৰিব, আৰু যিমানে ইউটিউব চেনেল, যিমানে ছ'চিয়েল প্লেটফৰ্ম হ'ব, মানুহৰ ভিউৱাৰ্ছ তাত আহিব। মুঠতে এটা কথাই ক'ব পাৰি যে আৰু 10-20 বছৰৰ পিছত আৰু প্ৰেক্ষাপট চেঞ্জ হ'ব। গতিকে সেই সময়ৰ লগত আমি সংগতি ৰাখি কাম কৰি যাবৰ কাৰণে আমাক বহুতখিনি সময় লাগিব। আৰু মেইনলি বস্তুটো হৈছে ইণ্টাৰনেট অহাৰ লগে লগে আমাৰ বৰ বেলেগ ধৰণৰ এটা পৰিৱৰ্তন হ'ব। শেহতীয়াকৈ কেইটামান মই অসমৰ, আপোনালোকে আচৰিত পাব, কেইটামান ইউটিউব চেনেল আছে, তেওঁলোকে পাৰ মান্থ 35 পৰা 40 লাখ ৰুপিজ আৰ্ণ কৰি আছে। যেনেকৈ ক্ৰাফ্টৰ ওপৰত এটা ভিডিঅ', দীপছ ক্ৰাফ্ট বুলি এটা আছে, সি মৰিগাঁৱৰ ল'ৰা, নগাঁৱৰ ল'ৰা, এই যজ্ঞ কনষ্ট্ৰাকশ্যন যে আছে, যজ্ঞৰ ভায়েক দীপছ ক্ৰাফ্ট, তাৰ 4 মিলিয়ন ছাবস্ক্ৰাইবাৰ তাৰ পেজৰ। সি মোক সেইদিনা তাৰ গোটেই হেৰিখিনি উলিয়াই দেখাই দিছে, তাৰ এমপ্লয়ী 15টা, আৰু সি এটা ৰুমত অকল ক্ৰাফ্টেই বনায়, আৰ্ট আৰু ক্ৰাফ্টৰ ভিডিঅ'ই দিয়ে, 3 মিনিট, 4 মিনিট, 8 মিনিট এনেকুৱা। আৰু সিহঁতৰ ৰেভিনিউ জেনেৰেট হয় পাৰ মান্থ 35 লাখ। ঠিক তেনেধৰণে অসমত এনেকুৱা কিছুমান চেনেল আছে, কিছুমান চেনেলৰ মুখ নেদেখায় তেওঁলোকে, ফেচ নেদেখুৱাকৈ তেওঁলোকে এইবিলাক চেনেল বনাই আছে, চেনেল কৰি আছে। আৰু তাৰ ভিতৰত মটিভেশ্যনেল স্পীচৰ ওপৰত খুব বেছি চেনেল কেইটামান আছে, যিকেইটা চেনেলে বহুত আৰ্ণ কৰি আছে। আমি অকল মুখখন দেখাইছোঁ, পডকাষ্ট কৰিছোঁ, আমাৰ কাৰোবাৰ পৰা ৰেভিনিউ, আজি ডক্টৰ আহিছে, কোনোবা আহিছে, আমি এটা ৰেভিনিউ জেনেৰেট কৰিছোঁ, হয়। কিন্তু মুখ নেদেখুৱাকৈ ৰেভিনিউ জেনেৰেট কৰা ছিষ্টেমটো আটাইতকৈ বেছি ভাল বুলি বহুতে কৈ আছে। আৰু 2024 বৰ্ষত পডকাষ্ট আৰু এই এনেকুৱা ধৰণৰ খাদ্যক লৈ কিছুমান চেনেল আহিব, যিবিলাক চেনেলে বহুত ৰেভিনিউ জেনেৰেট কৰিব বুলি ছাৰ্ভেত কৈছে। শেহতীয়াকৈ লং ভিডিঅ'বোৰ অলপ কমিছিল। ইউটিউবে নতুন এটা প্লেটফৰ্ম লঞ্চ কৰিলে 3 মিনিটৰ ৰীল। গতিকে 3 মিনিটৰ ৰীলটোৰ পৰাও আজিকালি ৰেভিনিউ জেনেৰেট হয়। এখন ফটোৰ পৰা ফেচবুকত ৰেভিনিউ জেনেৰেট হয়। আমাৰ 3টা চেনেল আছে, মই জাষ্ট আপোনালোকক কৈছোঁ কথাটো। বাৰ্তালাপৰ এটা নিজৰ আছে, মোৰ এটা পেজ আছে, আৰু এটা মোৰ ছ'চিয়েল মিডিয়াৰ এটা আনঅফিচিয়েল পেজ আছে। শেহতীয়াকৈ আমি চালোঁ যে এখন ফটোৰ পৰাও ভাল ৰেভিনিউ জেনেৰেট হয়, যদি ফটোখনত ভিউজ বা ৰিয়েকশ্যন ভাল হয়। আৰু এই কথাবিলাক মই শিকা নাই, মোৰ 2টা ভাইটি আছে ইয়াত, যিটো হিৰক আছে। হিৰকে B.Pharm কৰিলে, B.Pharm কৰাৰ পিছত সি এতিয়া অসমৰ বহুতকেইটা চেনেল সি চায়, পলিটিচিয়ানৰ চেনেল চায়, স্পৰ্টছ পাৰ্চনৰ চেনেল চায়, আৰু সি এই বস্তুখিনি ক'ৰবাৰ পৰা শিকিছে, আৰু সি মোক কয় এইবিলাক কথা, চাওক এই বস্তুটো এনেকুৱা, এইটো বস্তু এনেকুৱা।
গতিকে ইমানেই পইচা আছে, খালি আমি পইচাখিনি কেনেকৈ কালেক্ট কৰিব পাৰোঁ সেইটোৰ ওপৰত আমি গুৰুত্ব দিব লাগে। আৰু মই বহুত শিকিছোঁ। মই এটা কথা কওঁ, News18ত থাকোঁতে 2017 চনৰ কাহিনী, তেতিয়া মই এটা শ্ব' কৰিছিলোঁ। তেতিয়া ইউটিউবত আমি দুজনমান ব্যক্তিক চিনি পাওঁ। এটা ডিম্পু বৰুৱাক আমি চিনি পাইছিলোঁ, ভূষণ পাঠকক চিনি পাইছিলোঁ। ভূষণে বহুত আগতেই ইউটিউব আৰম্ভ কৰিছিলে। তেতিয়া কি হ'ল, মোৰ মন গ'ল যে মই এটা শ্ব' কৰিম আৰু এই ইউটিউবাৰসকলক, ডিজিটেল ক্ৰিয়েটৰসকলক এখন মানে মঞ্চ চিনাকি কৰি দিব লাগে। মই তেতিয়া এটা অনুষ্ঠান কৰিছিলোঁ, টপ 10 ইউটিউবাৰ বুলি। সেই অনুষ্ঠানটোত ইহঁত গোটেইখিনি আহিছিলে। আহি পেলাই সিহঁতে তেতিয়াই কৈছে, সেই অনুষ্ঠানটো মই কেতিয়াবা উলিয়াই পেলাই চাওঁ কি কৈছিলে, আজিৰ পৰা ধৰক 7-8 বছৰ আগৰ কাহিনী। তেতিয়া কৈছিলে, সিহঁতে কোৱা কথা যে সকলোবিলাক শেষ হৈ যাব, আমি থাকি যাম। সিহঁতে কোৱা কথা। তাৰপিছত লাহে লাহে কথাখিনি গম পালোঁ। তেতিয়া মোক সিহঁতে এটা ইউটিউব চেনেল খুলি দিছিলে। তাতে মই ধৰক News18ৰ যিবিলাক শ্ব' আছিলে, চবটো ভিডিঅ' দিব নোৱাৰি, কাৰণ তেওঁলোকে আমাক কপিৰাইট লগায়। তো তাতে মই 2-এটা ক'ৰবাত যোৱা ভিডিঅ' দি থৈছিলোঁ। সেই ভিডিঅ'বিলাকত প্ৰায় লাখত ভিউজ আহিছিলে তেতিয়াই। তাৰপিছতে মোক এজনে আহি পেলাই ক'লে, ডিম্পুনে ভূষণে, যে ক'লে যে চবতে আপোনাৰ 60,000 মান ৰেভিনিউ জমা হৈ আছে। মই চব কেনেকৈ পায়? তাৰপৰা কৈছে, নাই এইটো আপুনি বহুত দিনৰ আগতে খুলি থৈছিলে ন, আপুনি এডচেন্স একাউণ্ট এটা ক্ৰিয়েট কৰি লওক, এইখিনি পইচা ৰিকভাৰী হৈ যাব। মোৰ তেতিয়াই মন গৈছিলে যে কিবা এটা নিজে কৰিম। তাৰপিছতে সেই ডি নিউজ বুলি এটা আৰম্ভ হ'ল, আমি আৰম্ভ কৰিলোঁ। টাইম 8টো চলি আছিল, ডি নিউজটো আৰম্ভ হ'ল। 3জনমান ব্যক্তি আমি লগ লাগি কৰিলোঁ। তাতো খুব ভাল ৰেভিনিউ জেনেৰেট হৈছিলে। তাৰপিছত লাহে লাহে ক'ৰবাত মালিকৰ প্ৰব্লেম, ক'ৰবাত এডিটৰৰ প্ৰব্লেম, এইবিলাক থকাৰ বাবেই বস্তুবিলাক তেওঁলোকে বুজি নাপায়। বুজি নোপোৱাৰ কাৰণে আজি ডি নিউজটো বিক্ৰী হ'ল, বেলেগে কিনিলে। আজি এখন দেখিছোঁ হৰ্ডিং লাগি আছে খানাপাৰাত। কিমান মানুহে ডি নিউজটো কিনিলে নাজানো। তাত জন্ম দিয়া মানুহটো মই, মানস দা আৰু নাজিৰ আহমেদ আছিলোঁ। জুবিন গাৰ্গক মাতিছিলোঁ যে ইনগ্ৰেশ্যন কৰি দিয়ক। কিন্তু সেই ডি নিউজ বিক্ৰীও হ'ল। কি আছিল, দুলু আহমেদ বুলি, তেখেতৰ আইডিয়াটো দিছিলোঁ। তেখেতে ইনভেষ্ট কৰিলে, আমি কৰিলোঁ। তাৰপিছত সেই ডি নিউজ বিক্ৰী হৈ এতিয়া 7জন মানে কিনিলে। কথাটো সেইটো, মানে ইয়াত পেশ্যন লাগিব আৰু ধৈৰ্য লাগিব আৰু কৰি থাকিব লাগিব, মানে কৰি থাকিব লাগিব। আজি এটা ভিডিঅ'ত যদি আপোনাৰ ভিউজ অহা নাই, এৰি দিলে নহ'ব। মানে কাইলৈ আহিব, পৰহিলৈ আহিব, তাৰ পিছদিনা আহিব। লাগি থাকিব লাগিব আৰু তেতিয়াহে বস্তুখিনি হৈ যায়গৈ। আৰু অকণমান পৃথক হ'ব লাগে, মানে বেলেগতকৈ। মই সেইটো ভাবিলোঁ, পৃথককৈ কৰিবলৈ গ'লে বস্তুখিনি চলে। শেহতীয়াকৈ আমাৰ কেইটামান ইমান ভিডিঅ' ভাল চলিছে। APSC এবাৰ ক্লিয়াৰ কৰা কেইজনমানক আমি মাতিলোঁ। তেওঁলোকৰ ভিডিঅ'কেইটা খুব বেছি ভাল চলিছে, কাৰণ তেওঁলোক কমেণ্টবিলাক চাই গম পায় যে শিক্ষাৰ্থীসকলে চাইছে। খুব বেছি ভাল ভিডিঅ' চলিলে শেহতীয়াকৈ আমি বাহিৰত থকা অসমীয়াসকলৰ লগত এটা অনুষ্ঠান কৰিছোঁ। বিদেশত বাৰ্তালাপ বুলি এটা কৰিছিলোঁ। তেওঁলোকক এতিয়া যিসকল আহে তেওঁলোক আমাৰ লগতে, সেইকেইটা ভিডিঅ' খুব ভাল চলিছে। বলিউডৰ কেইজনমান ব্যক্তিক আমি মাতিছিলোঁ। কৈলাশ খেৰৰ লগত শেহতীয়া আমি লগ পাই তেওঁক কৰিলোঁ। ধৰ্মেশ আহিছিলে। তো যেতিয়া বস্তুখিনি বাহিৰৰ পৰা আহি তেওঁলোকক আমি চিনাকি কৰি দিওঁ বা তেওঁলোকৰ লগত কথা পাতোঁ, তেতিয়া সেইখিনি ভিডিঅ' ভাল চলে। এষ্ট্ৰলজিৰ ওপৰত খুব ভাল চলে ভিডিঅ'। এষ্ট্ৰলজাৰসকলে প্ৰমোট কৰিব বিচাৰে, তেওঁলোকৰ শ্ব'বিলাক চলে। বাট মই নাজানো ভিতৰত কি আছে, বাট মই চাইণ্টিফিক ৰিজনটো চাই পেলাই কৰোঁ। শেহতীয়াকৈ আমাৰ ভিডিঅ' চলিছে ডক্টৰসকলক লৈ পেলাই। ডক্টৰসকলক এইকাৰণেই চলে কাৰণ আমাৰ সমস্যাবোৰ প্ৰায় সমান, একেই হয়। কিছুমান সমস্যা পুৰুষৰ থাকে, কিছুমান মহিলাৰ থাকে। তো সেইবিলাক মই ইমান খোলাকৈ আলোচনা কৰিবলৈ চেষ্টা কৰোঁ ডক্টৰৰ লগত, যাতে লাষ্ট মান কাটি কৰি পেলাই আমি কথাখিনি পাতিবলৈ চেষ্টা কৰোঁ। আৰু মই যিহেতু পাতিবলৈ চেষ্টা কৰিছোঁ, তেতিয়াহ'লে মই দৰ্শকক বুজাবলৈ চেষ্টা কৰিম। কোনোবাই কয় যে চক্ৰপাণি ইমান ডেপ্থত গৈ কেলেনো কথা পাতিব লাগে। তেতিয়া মই তেওঁলোকক কওঁ, মই ভিডিঅ'টো মোৰ মায়েও যদি চাইছে, মোৰ পত্নীয়েও চাইছে, মই ভাবোঁ ছাৰ মই ইমানখিনিলৈকে কথাখিনি পাতিব পাৰোঁ। ঠিক তেনেধৰণে এইখিনি আগবাঢ়ি গৈ আছে আৰু চেনেলটো অপেন হৈয়ে থাকিব, চলি থাকিব। আজিকালি টিভিতকৈ আমি ছ'চিয়েল মিডিয়াত বেছি নিউজ চাবলৈ আৰম্ভ কৰিলোঁ। টিভিৰ প্ৰত্যেকটো চেনেলেই ছ'চিয়েল মিডিয়াত আহি তেওঁলোকে ছ'চিয়েল মিডিয়াত এটা প্লেটফৰ্ম বনাই লৈছে, বনাই তাত ভিডিঅ'খিনি আপলোড কৰে। কোনোবাই যদি সোধে নিউজটো বাজিলেনে? বাজিলে, বাট বিশ্বাস নকৰে। ছ'চিয়েল মিডিয়াৰ পৰা লিংকটো দিব লাগিব, তেতিয়াহে বিশ্বাস কৰে যে নিউজ লাইভত প্ৰতিদিনত DY বা অমুক চেনেলটোত এইটো বাজিলে। শেহতীয়াকৈ মোৰ লগত তেনেকুৱা বহুত কেইটা ঘটনা ঘটিছে। গতিকে
মই ইমানখিনি বেছি নাজানো, জাষ্ট কাম কৰি আছো। আৰু মৃদুল দা আছে, মৃদুল দা এইখনত ৰজা, গতিকে মৃদুল দাই কিনো কম, কাহিনীটো কওঁনে সৰুকে, শেহতীয়া কাহিনীটো হবে। গ'লো, গৈ পেলাই মোকে আৰু দুজনকে মাতি দিলে। কথাটো এইটোৱে আছিলে, আমি তেওঁলোকৰ পডকাষ্ট কৰিছিলোঁ। মাতি নিয়াৰ পিছতে মই আপাৰ আছামৰ ফালে আছিলোঁ। তাৰপিছত এটা ফোন আহিল তেওঁলোকৰ ফালৰ পৰা যে এই নিউজটো কোনে কৰিছিলে, নাম্বাৰটো লাগিছিলে, নাম্বাৰটো দিব নেকি। মই জানো মৃদুল দাই কৰিছিলে আৰম্ভ, পেপাৰত পেপাৰত লিখি পেলাই। তাৰপিছতে যেতিয়া মোক তেওঁলোকে ক'লে যে তেখেতৰ নাম্বাৰটো দিব নেকি, মই নিশ্চয় দিম। মৃদুল দাৰ লগত কথা পাতিবলৈ দিলোঁ। মৃদুল দাই, মই এইকেইটা কৈ থওঁ, মৃদুল দা খোলাকে কৈছোঁ, মৃদুল দা বিক্ৰী হৈ যাব পাৰিলে। বাট মৃদুল দাই নেক্সট দিনা আৰু এটা নিউজ কৰিলে, থাৰ্ড দিনা আৰু এটা নিউজ কৰিলে। তাৰপিছত যেতিয়া গোটেই কাহিনীখিনি গম পোৱাৰ পিছত গমেই পালে তাৰপিছত কি হ'ল। ধন্যবাদ মৃদুল দা। মোক মাতি নিছিলে তেওঁলোকে সেই কোম্পানীটোৰ ইন'ভেশ্যন কৰিবৰ কাৰণে। মোকেই নহয় আৰু বহুতক মাতিছিলে, ডক্টৰছ আছিলে, কোনোবা আছিলে। বাট আমি কথাখিনি ক'লোঁ, কিন্তু মৃদুল দাক সাহসে সেইখিনি কৰিলে। গতিকে ধন্যবাদ মৃদুল দা, এইখিনি আপুনি কৰাৰ কাৰণে। ইয়াত ইমানেই প্ৰব্লেম আছে। আমি এতিয়া এটা কোম্পানী আহে, ধৰক কোম্পানী মানে যিটো বাহিৰৰ কোম্পানী কিছুমান আহে, তেওঁলোকে কয় যে আমাৰ এইটো বস্তু প্ৰমোট কৰি দিব লাগে। প্ৰমোট কৰি দিব, কিন্তু তাৰ পিছত কি হ'ব সেইখিনি শিকি গ'লো মানে এইবাৰ। গতিকে কিবা এটা কোনোবাই যদি প্ৰমোট কৰিবলৈ আহে, তাক খুটি নাতি মাৰি চাব লাগে। আমিও চাইছিলোঁ যে তেওঁলোকৰ কোম্পানীটো ৰেজিষ্টাৰ কোম্পানী এটা, শ্বিলঙত ৰেজিষ্টাৰ হৈ আছে, ড্ৰাগ ইনস্পেক্টৰ সেইদিনা তাত আছিলে, মেডিকেল কলেজৰ ডক্টৰসকল তাত আছিলে, ছিংগাৰসকল তাত গৈছিলে। বাট তথাপিও ক'ৰবাত তেওঁলোকৰ ভুল আছিলে। গতিকে এই ছ'চিয়েল মিডিয়াই এতিয়া মই শেহতীয়াকৈ কেইজনমান আৰক্ষী বিষয়াৰ লগত কথা পাতোঁতে তেওঁলোকে এটা কথা ক'লে, নতুন ক্ৰাইম আৰম্ভ হৈছে, ডিজিটেল ক্ৰাইম আৰম্ভ হৈছে। পুলিচেও নাজানে যে সেই ক্ৰাইমটো হয় কেনেকৈ। জামতাৰাখন নিশ্চয় আপোনালোকে বহুতে চাইছে, জামতাৰা চাইছে। অসমৰ নগাঁৱত জামতাৰা আৰম্ভ হৈছে। অসমৰ নগাঁৱত জামতাৰাৰ মেইন আৰম্ভ হৈছে। ইমানেই ডিজিটেল ফ্ৰড ওলাইছে, নতুন ক্ৰাইম, আৰু সেই ক্ৰাইমবিলাক ইনভেষ্টিগেশ্যন পুলিচে কেনেকৈ কৰিব তেওঁলোকেও পৰিকল্পনা কৰিবলগীয়া হৈছে। গতিকে মানে ছ'চিয়েল মিডিয়াটোৱে ক্ৰাইমো সৃষ্টি কৰিছে, ভালো কৰিছে, বেয়াও কৰিছে। বাট আমি কৰিম কেনেকৈ তাৰ ওপৰত বহুতখিনি প্ৰশ্নবোধক হয়। গতিকে নিজেও বাচি থাকিব লাগিব, ছ'চিয়েল মিডিয়াকো বচাই ৰাখিব লাগিব, টিভিকো আমি স্বীকৃতি দিব লাগিব, পেপাৰো থাকিব লাগিব, ৰেডিঅ'ও থাকিব লাগিব, সকলো থাকি যাব। বাট ক'ৰবাত আমি যেন হেৰাই যাম তেনেকুৱা এটা অনুভৱ হয়। আৰু সঁচা অৰ্থত ক'বলৈ গ'লে আজি ভিডিঅ' এটা নাজানো, চাইনাত ইউটিউব নাই, হোৱাটছআপ নাই, একো নাই, তেওঁলোকৰ নিজৰ প্লেটফৰ্ম আছে। কোনোবাই যদি ভাৰত চৰকাৰে যদি ভাবিলে যে নাই আমি আৰু ইউটিউব নচলাওঁ, আমি ফেচবুক নচলাওঁ, আমি নিজৰ প্লেটফৰ্ম কৰিম, তেতিয়া আমি কি কৰিম? তেতিয়া এটা প্ৰশ্নবোধক হ'ব, আমি কৰিম কি? গতিকে ইমান বেছি সোমাই থকাও প্ৰয়োজন নাই, যি হয় হ'ব, ভালেই হ'ব। আৰু নতুন প্লেটফৰ্ম আহিব, নতুন প্লেটফৰ্মত আমি কাম কৰিব লাগিব, যুগৰ লগত খাপ খাই চলিব লাগিব, সেইটোৱে আশা কৰিছোঁ। বেছি দীঘলীয়া হ'ল যদি ক্ষমা কৰিব। পুনৰবাৰ সংবাদলৈ মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধনঞ্জয় দাই মই আৰু কিবা কিবি কামৰ প্লেনিং কৰি আছোঁ, কি হয় নাজানো। কিন্তু প্লেনিং কৰিলে, কথা পাতিলে, বাৰ্তালাপ কৰিলে বহুতখিনি কথা ওলাই বুলি কয়। গতিকে বাৰ্তালাপ কৰি গৈ থাকিব লাগিব, কথা ওলাই গৈ থাকিব, আৰু সেইবিলাকতে আমি কাম কৰি গৈ থাকিম বুলি আশা কৰিছোঁ। আটাইকেইগৰাকীলৈ মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। ছাৰ আপোনালৈও আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। ইমানখিনি কৈ বিদায় লৈছোঁ। ধন্যবাদ। ধন্যবাদ চক্ৰপাণি বৰা।